নমস্কাৰ, মই সাহিৰ চৌধুৰী আপোনালোকক স্বাগতম জনাইছোঁ ভয়েস অফ ডেমক্ৰেসিলৈ। ভয়েস অফ ডেমক্ৰেসিৰ দৰ্শকলৈ লৈ আহিছোঁ এটা ভাল খবৰ। আপুনি যদি পান আধাৰ কাৰ্ডৰ লিংক কৰা নাই তেন্তে চিন্তা কৰিব নালাগে, ইয়াৰ সময়সীমা বৃদ্ধি কৰা হৈছে। পান আধাৰ কাৰ্ডৰ লিংকৰ সময়সীমা 30 জুনলৈ নিৰ্ধাৰণ কৰা হৈছিল যদিও এতিয়া 3 মাহলৈকে বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিলে এই লিংক কৰাৰ সময়সীমা। কেনেকৈ কৰিব লিংক সেই সন্দৰ্ভত লৈ আহিছোঁ বিস্তৃত তথ্য। SMS-ৰ জৰিয়তে কৰিব পাৰিব লিংক। SMS-ৰ বাবে দুটা নাম্বাৰ দিয়া হৈছে। এই দুটা নাম্বাৰ আপুনি SMS দিব পাৰিব। নাম্বাৰ দুটা হৈছে 567678 আৰু 56761। এই দুটা নাম্বাৰত আপুনি SMS পঠিয়ালে কৰিব পাৰিব আধাৰৰ লিংক। UIDPAN স্পেচ 12 সংখ্যাত আধাৰৰ নম্বৰ পঠিয়াব লাগিব SMS-ত। আপুনি অনলাইন যোগেদিও কৰিব পাৰিব লিংক। www.incometaxindia.filling.government.in ৱেবছাইটৰ যোগেদিও কৰিব পাৰিব লিংক। লিংক নকৰিলে হয়তো আপুনি জৰিমনাও দিব লাগিব। গতিকে এতিয়াও সময় আছে, আপুনি অতি শীঘ্ৰে লিংক কৰক। লিংক নকৰিলে 1000 টকা জৰিমনা দিব লগা হ'ব পাৰে। কেন্দ্ৰীয় চৰকাৰে লিংক কৰাৰ সময়সীমা বৃদ্ধি কৰি আপোনাক দিলে এটা সুযোগ। গতিকে অতি সোনকালে আপুনি পান আধাৰ কাৰ্ডৰ লিংক কৰক। ধন্যবাদ।